নমস্কাৰ, আপোনালোকে চাই আছে টুডে নিউজ অসম 24। ৰাজ্যত উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইবাৰ সকলো ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাৰ কথা সামাজিক মাধ্যমত চৰ্চিত হৈ আছে। সঁচাকৈ এইবাৰ সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিব নেকি? ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আমাৰ চেনেলটোত সম্প্ৰচাৰিত হোৱা খবৰবোৰ সকলোতকৈ প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। ইতিমধ্যে আপোনালোকে খবৰ পাইছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কোনো ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ নহয়, অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীকে উত্তীৰ্ণ কৰাই দিয়া হ'ব। ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই মুহূৰ্তত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰীক্ষা নিদিয়াকৈয়ে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এক জাননীৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰণৰ বাবে এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে সংসদে। পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে স্বাক্ষৰ কৰা পত্ৰখনৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীকে প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ বাবে নিৰ্দেশনা দিছে। পত্ৰখনত কোৱা হৈছে, শিক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল যদিও প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰণৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে, সেয়েহে তেওঁলোক সকলোকে উত্তীৰ্ণ কৰাব লাগে। লগতে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীক শিক্ষাৰ্থীসকলৰ পূৰ্বৰ পৰীক্ষাৰ নম্বৰসমূহ সংসদৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে শিক্ষাৰ্থীসকলৰ বাবে মাৰ্কশ্বিট তৈয়াৰ কৰিব পাৰে। ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।